নমস্কাৰ সকলোকে এটি নতুন ভ্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক এখন বিশেষ ঘৰলৈ লৈ যাব বিচাৰিছোঁ। এটি বিশেষ ঠাইত অৱস্থিত সেই ঘৰখন, য'ত আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে সেই ঘৰখনৰ চৌপাশৰ লগতে সেই ঘৰখনৰ ভিতৰৰ পৰিৱেশ, বাহিৰৰ পৰিৱেশ তথা সকলো কথা জানিব পাৰিব। বলকচোন আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। দিনৰ প্ৰায় 11 মান বজাত আমি আমাৰ যাত্ৰা যোৰহাট অভিমুখে আৰম্ভ কৰিলোঁ আৰু আহি আমি পাই গ'লোহি জাজি। আৰু এই জাজিতে আমি নগা টেঙা লৈ ল'লোঁ। আমাৰ ঘৰৰ আটাইকেইজনীৰ উৎপাতত আমি এয়া খুৰাৰ পৰা এয়া নগা টেঙা লৈ পেলাই আমাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ। জাজিত নগা টেঙা লৈ ৰাইজৰ উৎপাত। নগা টেঙা কিনিবলৈ আমি বাধ্য হৈ পৰিলোঁ। আমি আহি এয়া পাই গ'লোহি ঠেঙাল মেনৰ যোৱা ৰাস্তা। এয়া আপোনালোকে দেখিছে, যোৰহাটৰ পৰা প্ৰায় 12 কিলোমিটাৰমান দূৰত্বত এই ঠেঙাল মেনৰ তিতাবৰ পথত নআলি বুলি যিটো কয়, এয়া আহি আমি পালোঁ ঠেঙাল মেনৰ। তাৰ ভিতৰত এয়া এণ্ট্ৰি ফিজ দিব লাগে। আমি টিকেট কাটি ল'লোঁ আমি 5 জনৰ বাবে। পাৰ পাৰ্চন 200 ৰুপিজকৈ আমি টিকেট কৰি ল'লোঁ। এয়া আমি এতিয়া আহি আছোঁ। সুন্দৰ পৰিৱেশ আপোনালোকে দেখা পাইছে। আজি ৱেডাৰটো বহুত ধুনীয়া, ৱেডাৰটোৰ লগত একদম খাপ খাই গৈছে। এয়া আমাৰ ৰাইজ আহি নামিলেহি ঠেঙাল মেনৰ। সুন্দৰ এটা নিজান পৰিৱেশ। এয়া আমি আহি পাই গ'লোহি। আমি যাওঁ এতিয়া। আপুনি যেতিয়া ঘৰটোৰ ভিতৰলৈ সোমাই যাব, সেই ঘৰটোৰ প্ৰত্যেকটো কোণতে আপোনালোকে এনেকুৱা কিছুমান বস্তু দেখা পাব, যিবোৰ নেকি তেওঁলোকৰ সম্ভ্ৰান্ত বা আধ্যৱন্ত পৰিয়ালৰ এটি পৰিচয় দাঙি ধৰে। প্ৰত্যেকটো কোণতেই সুন্দৰ কিছুমান কাৰুকাৰ্য খচিত বস্তু আমি দেখা পাইছোঁ। গৈ পোৱাৰ লগে লগে সোমাই আমি খুব এটা সুন্দৰ পৰিৱেশ অনুভৱ কৰিছিলোঁ। এটা বেলেগ এটা অনুভৱ আহি গৈছিল আমাৰ। এটা পুৰণি দিনৰ ফোন আছিল। আমি সেই ফোনটোকে লৈ দুইটা ভিডিঅ' কৰাত ব্যস্ত হৈ পৰিছিলোঁ। তেওঁলোকৰ ঘৰৰ মূল কৰিডৰৰ মাজেৰে আমি যেতিয়া যাত্ৰা কৰিছিলোঁ, আমি তেতিয়া দেখা পাইছিলোঁ যে তেওঁলোকৰ বৰুৱা বংশৰ সকলো সদস্যৰ কিছুমান স্থিৰ চিত্ৰ বেৰত আঁৰি ৰখা হৈছিল। আমি তেওঁলোকৰ প্ৰতিটো কোণতে, ঘৰটিৰ প্ৰতিটো কোণতে আমি ভুমুকি মাৰিছিলোঁ। প্ৰত্যেকটো বস্তুতে এটা বিশেষ ধৰণৰ অৰ্হতা সম্পন্ন শৈলী আছিল। তেওঁলোকৰ ঘৰটো যদি মন কৰা যায়, বৰ্তমানৰ ঘৰৰ তুলনাত তেওঁলোকৰ ঘৰটো এটা বিশেষ ধৰণৰ আৰ্কিটেক্সাৰ ব্যৱহাৰ কৰা হৈছিল। আৰু এয়া আপোনালোকে দেখা পাইছে কিছুমান বিভিন্ন ধৰণৰ পেইণ্টিংছ তেওঁলোকৰ ঘৰত আঁৰি ৰখা হৈছে। কিছুমান ক্ৰিয়েশ্যনছ আছে, বিভিন্ন ধৰণৰ কাৰুকাৰ্য খচিত বস্তু কিছুমান আছে। এটা সৰু লাইব্ৰেৰী আছে ইয়াতে তেওঁলোকৰ। প্ৰত্যেকটো বস্তু মই এফালৰ পৰা চাবলৈ চেষ্টা কৰিছিলোঁ আৰু আমাৰ ঘৰৰ বাকী আটাইকেইজনী ফটো মৰাত ব্যস্ত হৈ পৰিছিল। কোনটো কোণত ৰৈ কেনেধৰণৰ ফটো উঠালে ভাল লাগে, সিহঁতৰ ৰিচাৰ্জ আৰম্ভ হৈ গ'ল আৰু কেমেৰালৈ ফটো তোলাত ব্যস্ত হৈ পৰিল। ড্ৰয়িং ৰুম টাইপ আছিলে। ইয়াত আপোনালোকে দেখিছে আগৰ কেনেকুৱা ধুনীয়া লাইব্ৰেৰী, পেইণ্টিং আৰু মানে ঘৰৰ গোটেই ষ্ট্ৰাকচাৰটো, ফেনবোৰ চাওক আপোনালোকে, লাইটবোৰ চাওক, ফেন লাইট এইবোৰ চব মানে একদম এটা পুৰণা যিটো কালচাৰ, তেওঁলোকৰ পুৰণা ডিজাইন গোটেই বস্তু আৰু বহুত এটা মানে সুন্দৰভাৱে সজাই দিছে। এতিয়া আমি সেই ঘৰটোত অথনি ফটো উঠিলোঁ। তেওঁলোকৰ যিটো মানে মূল বাংলো হয়, এই ঘৰটো এতিয়া এই বাহিৰৰ পৰিৱেশটো চাওক আপোনালোকে, কিমান সুন্দৰ। ফল মূলৰ গছ আছে আৰু বহুত ফল মূলৰ গছ আছে আৰু বহুত মানে আপোনাৰ কঁঠাল, আম, লিচু আছে, লিচু লাগি আছে।
তাৰপিছত আপোনালোকে চাওক কিমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ, গ্ৰীনেৰী, চাৰিওফালে সেউজীয়া। আৰু তেওঁলোকৰ ফেমিলিত যদি কোনোবা ডেথ হয়, তেওঁলোকৰ যদি কাৰোবাৰ মৃত্যু হয়, তেওঁলোকৰ যিটো মানে কি বুলি কওঁ, তেওঁলোকৰ খৰি দিয়া যিটো স্থান, শ্মশান, তেওঁলোকৰ এইফালে আছে। তেওঁলোকৰ বৰুৱা ফেমিলিৰ এইটো এটা মানে এটা নিৰ্জন এলেকা। ইয়াতে মানুহৰ খুব আহ যাহ বহুত বেছি নহয়। এইফালে ৰবাব টেঙা গছো আছে আৰু বহুত টেঙা গছ আছে, কমলা গছো আছে দেখিছোঁ এইফালে। ইহঁতে এইফালে আহিব ভয় কৰিছে, সেইকাৰণে মই আহিছোঁ এইফালে। আপোনালোকে দেখিছে তেওঁলোকৰ ফেমিলি মেম্বাৰ যাৰে ডেথ হয়, তেওঁলোকৰ ইয়াতে তেওঁলোকৰ শেষকৃত্য সমাপন কৰা হয়। আছে ভিতৰৰ ফালে। এয়া আমি ভৰালী ফেমিলি, এয়া বৰুৱা ফেমিলি ঘৰত, বৰুৱা ফেমিলি, এয়া বৰুৱা ফেমিলি পৰিয়ালত আমি আহিছোঁ। এয়া ভৰালী ফেমিলি। পিছে দৰ্শকসকল, আমাৰ মহিলা সন্থাৰ সংগীতানুষ্ঠানত এপাক ভুমুকি মাৰোচোন আহক। এতিয়া আমি যিটো ঘৰত বহি আছোঁ, এইটো 1929 চনতে নিৰ্মাণ কৰা হৈছিল আৰু 1935 চনৰ 12 আগষ্টত ইয়াৰ পৰাই প্ৰথমখন অসমীয়া বাতৰি কাকত দৈনিক বাতৰি প্ৰকাশ পাইছিল। এই ঘৰটি প্ৰতিষ্ঠা কৰিছিলে অসমৰ এগৰাকী অগ্ৰণী থলুৱা চাহ খেতিয়ক স্বৰ্গীয় বিষ্ণুৰাম বৰুৱাৰ সুযোগ্য পুত্ৰ শিৱপ্ৰসাদ বড়োৱে। তেখেতে এই ঘৰটি নিৰ্মাণ কৰি উলিয়াইছিলে। এটি অত্যন্ত আধ্যবন্ত আৰু সম্ভ্ৰান্ত পৰিয়াল আছিল। আপোনালোকক আমি এই ভিডিঅ'টোৰ জৰিয়তে গোটেই ঘৰটোৰ চৌপাশৰ লগতে তেওঁলোকৰ যিখিনি কোঠাসমূহ যিদৰে সজাই তোলা হৈছে সেইখিনি আমি ভূমিকম্প 1940 কিমানত ভাঙি গৈছে, আকৌ 60 কিমানত বনাইছে। ভূমিকম্পত ভাগি গৈছিলে। থেঙাল মেনৰ আপোনালোকে আহি ইয়াতে এটা দিন উপভোগ কৰিব পাৰে। সুন্দৰ এটা পৰিৱেশ আছে। আহি যোৰহাট নগৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ নিলগত এই থেঙাল মেনৰ তাতে উপভোগ কৰিব পাৰে। আমিও দিনটো ভালদৰে পাৰ কৰিলোঁ। আজি আমাৰ পৰিয়ালৰ 5জন আহি আমি এই দিনটো আমি শ্ৰমিক দিৱসৰ দিনটো আজি আমি সুন্দৰভাৱে পালন কৰিলোঁ, সুন্দৰভাৱে অতিবাহিত কৰিলোঁ। পুনৰ এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।